নমস্কাৰ পোনপ্ৰথমে হীৰকজ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে ভাৰতৰ সংবিধানত সন্নিৱিষ্ট সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। গতিকে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ সংবিধানত থকা মৌলিক অধিকাৰসমূহ যাতে নাগৰিকসকলে ভোগ কৰিব পাৰে আৰু ইয়াৰ ওপৰত কোনেও যাতে হস্তক্ষেপ কৰিব নোৱাৰে, তাৰ বাবে সংবিধানে ব্যৱস্থা গ্ৰহণ কৰিছে। কোনো ব্যক্তি বা সংস্থাই নাগৰিকৰ মৌলিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিলে সংবিধানৰ ৩২ নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ত আৰু ২২৬ নং অনুচ্ছেদ অনুসৰি উচ্চ ন্যায়ালয়ত গোচৰ তৰিব পাৰি। আৰু ন্যায়ালয়ে বন্দী প্ৰত্যক্ষীকৰণ, পৰমাদেশ, নিষেধাজ্ঞা, উৎপ্ৰেষণ, কৈফিয়ত তলবী আদি লেখ জাৰি কৰি নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষা কৰিব পাৰে।